আজি মই বনাম তিতা কেৰেলাৰ ৰেচিপি। তাৰ কাৰণে তিতা কেৰেলা মই এনে ধৰণে কাটি লৈছোঁ। এই ধৰণে গুটিটো এনেকৈ উলিয়াই লৈছোঁ। এতিয়া মোৰ গুচোৱা হৈ গ'ল। প্ৰথমতে বইল কৰি ল'ম। ইয়াত মই অলপ চাউলৰ গুড়ি লৈছোঁ, নিমখ, হালধি, মছলা, ধনিয়া পাউডাৰ, পিঁয়াজ, নহৰু, জলকীয়া। এতিয়া মই গোটেইখিনি মিক্স কৰি ল'ম। এতিয়া এই গোটেইখিনি মই অলপ পানী দি পেলাই মিক্স কৰি মিলাই ল'ম। গোটেইখিনি মিলাই ল'লোঁ। এনেকৈ কেৰেলাটোৰ মাজত এনেকৈ লগাই লৈছোঁ। গৰম হৈ গ'ল, তেল দি দিছোঁ। ইয়াত মই কেৰেলা কিপিচ এতিয়া ভালকৈ ফ্ৰাই কৰি ল'ম। মোৰ তিতা কেৰেলাৰ ৰেচিপি ৰেডি হৈ গ'ল। যদি ৰেচিপিটো চাই ভাল লাগে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।